হেল্ল' মই আপোনালোক এই তিনিটা ফিল্টাৰ কেনেকৈ বেকৱাছ কৰে মই আজি দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো পূৰা শেষলৈকে চাব। প্ৰথমে এইটো ধৰক এইটো ফিল্টাৰত আছে। এতিয়া এই ফিল্টাৰত আছে, ইয়াক প্ৰথমে আমি কৰিব লাগিব এই MCB কেইটা প্ৰথমে অফ কৰি ল'ব লাগিব। আমাৰ এইটো হয় MCB, এইটো মেইন, এইটো MCB অফ কৰি ল'ব লাগিব। তাৰপিছত আপোনাৰ এইটো ফিল্টাৰত আছে, এইটো আমি এতিয়া বেকৱাছত ঘূৰাম। এনেকৈ বেকৱাছত ঘূৰালোঁ। এতিয়া বেকৱাছত আছে। এতিয়া তাৰপিছত আমি MCBটো অন কৰি দিম। MCBটো আমি অন কৰি দিলোঁ। এইটো এতিয়া বেকৱাছ হৈ আছে। আপোনাৰ মটৰটো এই পাম্পটো চলিছে। আমি 10-15 মিনিটমান বেকৱাছ দিম। ধৰক 10 মিনিটমান হৈ গ'ল। এতিয়া আমি তাৰপিছত MCBটো অফ কৰিম। MCBটো অফ কৰি দিলোঁ। MCB অফ কৰাৰ পিছত তাৰপিছত আমি ইয়াক ৰিন্সত দিম। এতিয়া ৰিন্স দিলোঁ। ৰিন্স দি পেলাই আকৌ আমি MCBটো অন কৰিব লাগিব। আমাৰ ৰিন্স হৈ আছে। ৰিন্সত আমাৰ পানীটো ওপৰেদি যাব, ওপৰেদি যাই কিনে তলেদি ওলাই যাব। তাৰপিছত আৰু যেতিয়া বেকৱাছ হয়, বেকৱাছটো আমাৰ তলৰ ফালৰ পৰা আহিব। এইটো মনত ৰাখিব। এনেকৈ আমি তিনিটা বেকৱাছ দিব লাগিব, ৰিন্স দিব লাগিব। তাৰপিছত ৰিন্স হৈ যোৱাৰ পিছত ৰিন্সটো আমি 10 মিনিটমান মাৰিম। ৰিন্সটো হৈ যোৱাৰ পিছত ইয়াক ফিল্টাৰত ৰাখিম। ফিল্টাৰত ৰাখি কিনে আকৌ MCBটো অফ কৰিম। MCBটো অফ কৰি কিনে আমি আকৌ এইটো মাল্টিপুল ভালভলৈকে আহিম। আহি কিনে ইয়াক বেকৱাছত লগাই কিনে MCB অন কৰিম, চলিব। তাৰপিছত 10 মিনিট পিছত ৰিন্সত দিম। এনেকৈ কি এইটো আমি কৰিম। 10 মিনিট মৰাৰ পিছত এইটো বেকৱাছত দিম, দি কিনে ৰিন্সত দিম। এনেকেই একেবাৰে চিম্পুল আপোনালোকে ঘৰত কৰিব পাৰিব। বেকৱাছটো যিমানে বেছিকৈ মাৰিব আপুনি বেকৱাছ আৰু ৰিন্সটো, সিমানে পানীটো ফিল্টাৰটো ভালে থাকিব। আপুনি এনেকৈ কৰিব।